সাহিত্য সভাটো যিটো ইংলিছত লিখে সেই বস্তুটোৱে ভুলকৈ লিখে তেওঁলোকে এক্সটো ইউজ কৰে কাৰণ এক্সেৰে যেতিয়া আৰম্ভ হয় এক্সৰ প্ৰনাউন্সিয়েশ্যনটো সদায় জ হয় জেৰক্স জানাডু জাইলোফোন গতিকে যদি মই এতিয়া অসম সাহিত্য সভাটো মই মানে তেওঁলোকে যেনেকৈ ইংলিছত লিখে মই যদি কওঁ সেইটো হৈ যাব অক্ষম সাহিত্য জবা সেইকাৰণে মই খটো কাৰণ খটো খুব আনকমন এটা বস্তু যিটো অকল এৰাবিক লেংগুৱেজত আছে জাৰ্মানত আছে আৰু ৰাছিয়ানত আছে খ তাহাঁতি খ কয় খটো সেইকাৰণে মই সদায় সেইটো জাহ্নু বৰুৱাই লিখে আৰু ময়ো লিখোঁ মই খটো সদায় HKH লিখোঁ সাগৰ HKHAGOR তেতিয়া বাহিৰৰ মানুহটো পঢ়িলে সাগৰ সি সেইটোৱে পঢ়িব গতিকে সেইটো মই সাহিত্য সভাক ক'লোঁ আজি ইয়াৰ পৰা এই মঞ্চৰ পৰা যে তেওঁলোকে যে শুধৰণিটো কৰে যে অগজম সাহিত্য জভা আমাক নালাগে অসম সাহিত্য সভা লাগে HKH